দোস্ত আজি হৈছে দুমাহী মানে আজি হৈছে ভোগালী বিহু তো মোৰ ফালৰ পৰা সকলোকে ভোগালী বিহু আন্তৰিক শুভেচ্ছা আৰু অভিনন্দন কৈছোঁ তো এতিয়া বাজিছে প্ৰায় 7টা তো এতিয়া আমি যাম আপোনাৰ পিছতে মানে হেৰি ঠাণ্ডা লগাব তো এতিয়া ফাৰ্ষ্ট গাটো ধুই লওক মানে আজি বহুত ঠাণ্ডা দিছে আপোনাক কিমান কুল দেখিছে তো এতিয়া বলক থাকি আমি মানে পানী ঠাণ্ডা লগাব লাগিব তেতিয়া ঠাণ্ডা মাৰি ধুম আজি গা চলো তোৰ গাইজ গা পঠাই পালোঁ তো এতিয়া আমাৰ ফাৰ্ষ্ট মন্দিৰত যাওঁ গৈ পিনে মানে চানিখাত তোলাওঁ লৈ পিনে খেলা কৰিব যাওঁ তোৰ গাইজ এইটো হৈছে চানিখাৰ তো চলো তোৰ গাইজ এতিয়া আমি আহি পেলাই ভেলা ঘৰ জেগাত দেখিছে এইটো হৈছে আমাৰ ভেলা ঘৰ তো কিছু সময় পিছতে দিয়া হ'ব লগাই তো চাওক আৰু দেখাই আছোঁ আপোনাক তোৰ এতিয়া দেখিছে চবেই মানে আমাৰ বৰবাত লগাব আহিছে মানে আমাৰ পুলিটো লগা হৈ গ'ল তো এতিয়া বাজি গ'ল প্ৰায় 8:30 দেই আৰু লগাই আছোঁ তোৰ এনেকৈ লাগি গ'ল আমাৰ ভেলাত জুই আশা কৰোঁ এই জুইতে সমাজৰ অপমংগল দূৰ কৰি সমাজৰ সুখ শান্তি আৰু সমৃদ্ধি কৰি আনে পুনৰবাৰ সকলোকে ভোগালী বিহু শুভেচ্ছা দেই তো হেপী ভোগালী বিহু টু অল আহিল মইনা মাঘৰ বিহু আহিল মেজিৰ জুয়ো জ্বলিল মইনা মেজিৰ জুয়ো জ্বলিল মাঘৰ বিহু আহিল মইনা মাঘৰ বিহু আহিল মেজিৰ জুয়ো জ্বলিল মইনা মেজিৰ জুয়ো জ্বলিল অসমীয়াৰ মন প্ৰাণ ৰঙে ৰখে ভৰিল মইনা ৰঙে ৰখে ভৰিল অসমীয়াৰ মন প্ৰাণ ৰঙে ৰখে ভৰিল মইনা ৰঙে ৰখে ভৰিল বহাগ বিহু আহিল মইনা বহাগ বিহু আহিল ঢোল পেপাই মাতিল মইনা ঢোল তো এনেকৈ ভেলা চেলা লগাই অহাৰ পিছত এনেকৈ ইয়াত মানে মিটিং হয় মানে সভাৰ উৰুকাত কোনে কি খাব বা কি দান দিব এইবিলাক মানে ইয়াত আলোচনা কৰা হয় তো তাৰপিছত এনেকৈ বুট চুট দিয়া হোৱাৰ পিছত সকলোৱে মানে চাহ পানী খাই ঘৰ হৈ যায় তো এয়াই হৈছে আমাৰ গাঁৱৰ ভোগালী বিহুৰ নিয়ম তবে আমাক দেখালোঁ তো যদি ভিডিঅ' চাই ভাল পায় লাইক শ্বেয়াৰ কমেণ্ট ছাবস্ক্ৰাইব কৰিব বাই বাই লগ পাইছোঁ নেক্সট ভিডিঅ'ত তো আপোনালোকক মাতিব আৰু বিহু খাব